নমস্কাৰ, মই বিকাশ। ৱেলকাম টু মাই চেনেল দ্য মিচিং চেপ্টাৰ। আজি আমি কথা পাতিবলৈ ওলাইছোঁ ৰিষ্টেট বৰ্ডেড বুকখনৰ বিষয়ে। এইখনৰ অথৰ হৈছে ৰবাৰ্ট টি কিয়চাকি। তেখেতৰ বৰ্ণ হৈছিলে 8 এপ্ৰিল 1947 এণ্ড তেখেতৰ অৰিজিনেল নামটো হ'ল ৰবাৰ্ট টৰু কিয়চাকি। তেখেতৰ হাৱাই ইউনাইটেড ষ্টেটছত জন্ম হৈছিলে। তেখেত এজন বিজনেছমেন হোৱাৰ উপৰিও তেখেত এইখনত ফাইনেন্সিয়েল লিটাৰেচিৰ বিষয়ে কোৱা হয়। বহুত বিশেষভাৱে লিখা আছে। ৰিষ্টেট বৰ্ডেড এখন বহুত ভাল কিতাপ, আপোনালোকে পঢ়িব পাৰে ৰিষ্টেট বৰ্ডেডৰ বিষয়ে। ইয়াত ৰিষ্টেট বৰ্ডেড ইজ এ ষ্ট্ৰেট পইণ্ট অফ এনি ওৱান লুকিং টু গেইন কণ্ট্ৰল অফ দ্য ফাইনেন্সিয়েল ফিউচাৰ USA টুডে। এখন বেষ্ট চেলিং বুক হয়। 20 years নাও চেলিব্ৰেটিং ৰিষ্টেট বৰ্ডেড। আহক আমি চিলেবাছখিনি চাওঁ। ইয়াত কি দিয়া আছে। Syllabus introduction, chapter 1, chapter 2. Chapter 1, rich don't work for money. Chapter 2, why it is financial literacy. And chapter 3, mind your own business. 4, the history of taxes. The rich invent money. 6, answer, work to learn and don't work for money. এইখিনিৰ বিষয়ে দিয়া আছে। আপোনালোকে এখন পঢ়ি চাব, বহুত ভাল কিতাপ হয়। মই পঢ়িছোঁ এখনৰ বিষয়ে। আপোনালোকক টেক্সৰ বিষয়ে কোৱা হয়, কেনেকৈ আপোনাৰ হোৱাট ইজ লাইবিলিটি, হোৱাট ইজ এছেটছ, হয়নে? সেইটোৰ বিষয়ে আপোনালোকে ভালদৰে গম পোৱা যাব। তো লাইবিলিটি হৈছে যিখিনি আমাৰ হাতৰ পৰা পইচা গৈ থাকে, কিন্তু আৰু এছেট হৈছে যিখিনি আমাক আৰ্নিং কৰাত সহায় কৰে। সেইখিনি বিষয়ে বহুত ধুনীয়া ডিটেইলছকৈ দিয়া আছে। আপোনালোকে এবাৰ পঢ়ি চাব ৰিষ্টেট বৰ্ডেড চেপ্টাৰ 1। তাৰপিছত ষ্টাৰ্ট কৰক। আপোনালোকে প্ৰথম চেপ্টাৰ 1 পৰাই পঢ়ি ভাল পাব বুলি মোৰ আশা থাকিল। ধুনীয়া বুক হয় এইখন। আজি জাষ্ট বুকখনৰ বিষয়ে অভাৰভিউটো দেখুৱাই দিলোঁ। নেক্সট লেচন ৱাইজ বা চেপ্টাৰ ৱাইজ আপোনালোকৰ লগত কথা পাতিম। সেইটো দিয়া আছে, দ্য ৰিচ ডোণ্ট ৱৰ্ক ফৰ মানি। ৰিচ পিপুলখিনিয়ে মানিৰ কাৰণে কাম নকৰে, দে ৱৰ্ক ফৰ হাউ টু লাৰ্ণ এণ্ড স্কিল ডেভেলপমেণ্টৰ কাৰণে কাম কৰে। সেইখিনিৰ বিষয়ে বহুত ভালকৈ লিখা আছে। মই এখন এমাজনৰ পৰা কিনিছিলোঁ। আপোনাৰ অলমষ্ট 350 টকামান লৈছিলে এখন ৰিষ্টেট বৰ্ডেড দ্য নাম্বাৰ 1 পাৰ্চনেল ফাইনেন্স বুক অফ অল। পঢ়ি যাব, বহুত ভাল। আমাক কাৰণ শিকোৱা নহয় ন ফাইনেন্সিয়েল লিটাৰেচিৰ বিষয়ে, কলেজতে হওক বা মাষ্টাৰ ডিগ্ৰীয়ে হওক বা স্কুলতে হওক। দ্য হিষ্টৰী অফ টেক্সেছ এইখিনি বিষয়ে দিয়া আছে। এইটো ডায়েগ্ৰাম আপোনাৰ এছেটছ এণ্ড লাইবিলিটিছৰ বিষয়ে, কোনটো এছেট হয় কোনটো লাইবিলিটিছ হয় সেইখিনিৰ বিষয়ে দিয়া আছে। আশা কৰিছোঁ আপোনালোকে জাষ্ট ইণ্ট্ৰডাকশ্যনটো চাই ভাল পালে বুলি। ত' আপোনালোকে এখন পঢ়ি চাব। এইখনৰ চেপ্টাৰ ৱাইজ ডিটেইলছ মই নেক্সট ভিডিঅ'ত পাৰ্ট বাই পাৰ্টকৈ বনাম। ভিডিঅ'টো বেছি দীঘল নকৰোঁ। ইয়াতে ৰাখিছোঁ। ধন্যবাদ। ৰিষ্টেট বৰ্ডেড ৰবাৰ্ট টি কিয়চাকিৰ সেইখন বুক, নাম্বাৰ 1 ফাইনেন্সিয়েল বুক। থেংক ইউ।